নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু বেক মাই ইউটিউব চেনেল। তো আজি আপোনালোকে মোৰ ভিডিঅ'টো অন কৰিছে আৰু আপোনালোক কি বুলি কম বহুত এক্সাইটেড হৈছোঁ, কাৰণ থাম্বনেইল চাই আপোনালোকে গম পালে কিজানি ৰেডি ফৰ অল আছাম ৰাইড চাইকেল, কোনো বাইক নহয়, আমি চাইকেল লৈ যাম। আৰু আমি এই ৰাইডটোৰ প্লেন আছিল 15 আগষ্টত, কিন্তু 15 আগষ্টত যোৱা নহ'ল, তো অলপ কেঞ্চেল হ'ল কিবা এটা কাৰণত। তো এতিয়া সেইকাৰণে এই অহা 10 তাৰিখে আমি এই ৰাইডটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু মোৰ লগত যে আছে ৰাতুলক আপোনালোকক ভিডিঅ'ত যোনদিনা আমি যাম সেইদিনা আপোনাক ভালকৈ দেখাই দিম বাৰু। আৰু এই ৰাইডটোত আমি ক'ত যাম, কি ঠাই ক'ত থাকিম, ক'ত যাম, এই সকলোবোৰে ভিডিঅ'টোত কৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। মেইন কথাটো হ'ল কি, যিহেতু আমি এতিয়া পঢ়িব লাগে, কলেজ যাওঁ, সেইটো কাৰণে আমি ৰাতি থাকি ৰাইড কৰিব নোৱাৰোঁ। সেইকাৰণে অলপ ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু য'ত আমি যাম, যিটো জেগাত যাম, তাৰ পৰা আমি ৰিটাৰ্ণ আহি কিনে আৰু যোনদিনা স্কুল বা কলেজ বন্ধ থাকে, তেতিয়া আৰু কিবা এটা বেলেগ ঠাইত আমি যাবলৈ চেষ্টা কৰিম। আৰু তেনেকৈ আমি ধুনীয়াকৈ মিলাই এই ৰাইডটো কমপ্লিট কৰি যাবলৈ চেষ্টা কৰিম। আৰু আমি প্ৰথমতে যাম বাইহাটা চাৰিআলি, তাৰপিছত নলবাৰী যাম, আমাৰ হাজো মন্দিৰ যাম, আৰু এনেকুৱা বহুত আমাৰ ওচৰৰ ঠাইখিনি আমি চাইকেল লৈ যাবলৈ চেষ্টা কৰিম। ওচৰ ইমান ওচৰো নহয়, প্ৰায় 15-18 কিলোমিটাৰমান হয়, অহা যোৱা আপুনি 30-35 কিলোমিটাৰ হৈ যায়। আৰু আপোনালোকেতো গম পাইছে এইকেইদিন কি ৰ'দ দি আছে, তো ইমান কষ্ট কৰি এই ৰ'দত আমি যাম তালৈ। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব। যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াৰ পিছত একদম ধামাকা ভিডিঅ' আহি আছে আমাৰ ৰাইডৰ। তো প্ৰায় মই চাওঁ 70% মানুহে ছাবস্ক্ৰাইব নকৰে, এনে ভিডিঅ'টো চাই থাকে। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মই মোৰ এই চাইকেলখনে লৈ যাম এই ৰাইডটোত। আৰু চাইকেলখন অলপ বেয়া হৈছিল, আপোনালোকে হয়তো গম পাইছে, এই স্পক চব ছিঙি আছিল। তো মই আজি চব ফিট-ফাট কৰি লৈ আহিছোঁ দোকানত যায়। চাব বাৰু চাইকেলখনে আমাক কিমান দূৰ আগুৱাই লৈ যায়। আৰু এই চাইকেলটো আমি চলাই থাকোঁ, কিন্তু এনেকুৱা দীঘল যাত্ৰা আমি কৰি পোৱা নাই চাইকেলত। তো এইবাৰ ভাবিছোঁ অলপ। আৰু আমাৰ এই চাইকেল ৰাইডৰ এটাই মটিভ কি, আপোনালোকে চাইকেল চলাওক আৰু আমাৰ কাষৰ এই পৰিৱেশটো, এই সেউজীয়া পৰিৱেশবোৰ বা আপোনালোকৰ পৰিৱেশবোৰ ধুনীয়াকৈ ৰাখক। এই ভিডিঅ'টো অলপ আপডেট টাইপৰ, কাৰণ আপোনালোকক ক'লৈ অল আছাম ৰাইডত ক'ত যাম, কি থাকিম, এনেকুৱা ধৰণৰ ক'ত থকা নহয় বাৰু, আমি নাথাকোঁ, আমি বাৰু ঘূৰি আহিম। তো ক'ত যাম এইবোৰ আপোনালোকক ক'লোঁ। আৰু আমাৰ 10 তাৰিখে প্ৰথম যাত্ৰা হ'ব আমাৰ কানিগুচি টু বাইহাটা চাৰিআলি। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে এই ট্ৰিপটো আমাৰ ভালে হৈ যায়। আৰু ইয়াৰ পিছত ডাইৰেক্ট আমি লগ পাম 10 তাৰিখে। তো 10 তাৰিখে আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। তো আজিলৈকে ইমানেই।